ৰাষ্ট্ৰীয় পৰ্যায় মঞ্চত অসমৰ নাম উজ্বলাই তোলা অসম গৌৰৱ যোৰহাটৰ কণমানি ফ্লৰিনাগগৈ সৌ-সিদিনা উপস্থিত হৈছিলগৈ কাৰ্বি আংলঙৰ চকীহলাত। আজি আমাৰ ভিডিঅ'টোৰ যোগেদি চাওঁ আহক কাৰ্বি আংলঙবাসীৰ মাজত ফ্লৰিনাগগৈ উপস্থিত হোৱাৰ কিছু বচা ভাল লগা মুহূৰ্ত। বন্ধু-বান্ধৱীসকল যদিহে ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব।